সহজ নিয়মেৰে সহজ মানে একেবাৰে উজু সহজ আমি যোগ কৰোঁ। এতিয়া তোমালোকৰ মুখৰ আগত দুটা সংখ্যা এতিয়া মই ধৰি লৈছোঁ 16 বা 27 যোগ 99। এতিয়া আমি আগতে যোগ কৰোঁ কি কৰোঁ 2 আমি যোগ কৰোঁ 9 লগত 7 যোগ কৰোঁ তাৰপিছত 2 লগত 9 যোগ কৰোঁ 7 আমি যোগ কৰোঁ আপুনি কিন্তু সহজভাৱে যোগৰ ক্ষেত্ৰত আমি একেবাৰে সহজে আমি অংকন কৰিবলগীয়া এতিয়া প্ৰথমতে আপোনালোকে অংকন কৰিবলৈ অকণ অসুবিধা যেন লাগিব কিন্তু যেতিয়া কৰিব একেবাৰে উজু। এতিয়া আমি এই অংক দুটাৰ এই সংখ্যা দুটাৰ প্ৰথমে শূন্যাংক সংখ্যা এতিয়া যদি আমি নিৰ্ণয়তে যদি উলিয়াওঁ 27ৰ শূন্যাংক সংখ্যা আৰু এইফালে 99 27ৰ শূন্যাংক সংখ্যা যদি উলিয়াওঁ 7টো যিহেতু 75 ডাঙৰ গতিকে 7টো আমি শূন্য কৰি লওঁ আৰু 2 লগত 1 যোগ কৰি লওঁ গতিকে 3 হ'ব 30 এইদৰে 99 শূন্যাংক 9 আমি শূন্য কৰি লওঁ 9 লগত এতিয়া 1 যোগ কৰিব 9 1 10 তাৰমানে এইটো হ'ব 99 শূন্যাংক। দ্বিতীয়তে আমি চাব লাগে এই শূন্যাংক সংখ্যাকেইটাৰ ভিতৰত কোনটো শূন্যাংক সংখ্যা বেছি শূন্য আছে এতিয়া কোনটো আছে এতিয়া আমি দেখিলোঁ যে 100 সংখ্যাটো শূন্য দুটা বেছি লৈ এতিয়া গতিকে আমি এই 30 শূন্যাংক সংখ্যাটো লৈ যিটো বেছি শূন্য ঠিক আছে। এতিয়া 99 সংখ্যাটো আমি কিমানখিনি তাৰ ঠাইত 99খন আমি ইয়াত 100 আৰু 27টো আমি 30 দিলে কাৰণ ইয়াত শূন্য কমকৈ আছে আমি 27 এতিয়া 99 সংখ্যাটো হ'লে হ'লে আঠাইছটো যিহেতু শূন্যাংক সংখ্যা এটা শূন্য আছে গতিকে আমি সেইটো 27 লিখিম 27 যোগ 99 ঠাইত মই কি লিখিম কিন্তু এটা কথা লক্ষ্য কৰিছানে 99 ঠাইত আমি 100 লিখিলোঁ আমি ইয়াত কিন্তু 1 লিখিলোঁ 1 বেছি লিখিলোঁ গতিকে আমি সেই বেছি কথা লিখিলে ঠিক আছে। এতিয়া 27ৰ লগত 100 যোগ কৰি 27ৰ 100 যোগ কৰি কিমান হ'ব 100 27 হ'ব আৰু এই বিয়োগ 1 হ'ব ঠিক আছে। এতিয়া 127ৰ পৰা তোমালোকে 1 বিয়োগ কৰি দিয়া কিমান হ'ব 126 একেবাৰে উজুতে অংক নকৰিলে গতিকে আমি শূন্যাংক সংখ্যা উলিয়াই আমি যোগ অংক একেবাৰে ঠিক আছে। তেনেধৰণে তোমালোকে এতিয়া মই দুটা অংক কৰিলোঁ 3টা অংক হ'ব পাৰে বা 4টা অংক হ'ব পাৰে আমাৰ কোনো কথা নাই আমি শূন্যাংক সংখ্যা উলিয়াম আৰু যোগ কৰিম আৰু যিকেইটা বেছি হ'ব সেইকেইটা আমি বিয়োগ কৰি ল'ম। এতিয়া আমি যদি চাওঁ 3টা অংক যদি চাওঁ নিশ্চয় 3টা অংক গতিকে আমি এই 3টা সংখ্যা আমি শূন্যাংক সংখ্যা এতিয়া প্ৰথমতে আমি 207ৰ শূন্যাংক সংখ্যা তাৰপিছত 98ৰ শূন্যাংক সংখ্যা তাৰপিছত 207ৰ শূন্যাংক সংখ্যা কি হ'ব 7 যদি শূন্য হয় এতিয়া এই শূন্য লগত 1 যোগ হ'ব তাৰমানে 1 যোগ হ'ব 98 শূন্যাংক সংখ্যা কি হ'ব 8 টো শূন্য হৈ যাব 9 1 আৰু এইটো শূন্যাংক সংখ্যা ঠিক এদৰে ঠিক আছে। এতিয়া আমি আকৌ আগৰ পৰীক্ষাত আমি চাম এতিয়া তুলনা কৰি চাম শূন্য ওপৰত দিছোঁ আমি দেখিলোঁ যে দুটা সংখ্যা শূন্য 98 আৰু 97 শূন্য বেছি পেলাইছে গতিকে আমি 98 আৰু 97 অংক দুটা আমি সেই শূন্য বেছিকৈ চাম ইয়াত যিহেতু শূন্য কমকৈ আছে গতিকে আমি এইটো সংখ্যা ঠিক আছে। এতিয়া আমি ইয়াত 207 কিন্তু আমি 100 লিখিম কিন্তু 100 লিখিলে আমি এটা সংখ্যা বেছি লিখিম তোমাক 2 বেছিকৈ লিখিম গতিকে 2 দিয়া লাগে 2 97 আমি কি লিখিম 100 লিখিম কিন্তু আমি 1.3 বেছি লিখিছোঁ গতিকে 3টো ঠিক আছে।
এতিয়া আমি যোগখিনি যাৰ যিটা সংখ্যা আগত যোগ চিন আছে আমি সেইকেইটা আমি এটা দি পেলাই পাছত আৰু তাৰ যোগ আছে এয়া 100 যোগ আছে গতিকে আকৌ 100 আৰু বিয়োগ উপস্থিত আছে বিয়োগ আছে বিয়োগ আৰু তিনি আগত বিয়োগ গতিকে বিয়োগ ঠিক আছে এতিয়া আমি যোগখিনি আমি যোগ কৰিম 100 200 হ'লে আৰু ইয়াত 200 হাত আছে গতিকে 200 400 অহা 400 হ'লে 408 এতিয়া বিয়োগ ঠিক আছে 2 আৰু 3 আমি এতিয়া বিয়োগৰ ভিতৰত যোগ কৰিব পাৰোঁ 2 দিয়ে 5 আমি বিয়োগ 5 এতিয়া আমি 400 হাতৰ পৰা 5 টো বিয়োগ কৰিলে আমি যাব পাৰোঁ কিমান মান যোগ কৰিব 402 এইটো ইয়াত এইটো এনেধৰণে আমি যিমান ডাঙৰ সংখ্যা দিলেও আমি ধুনীয়াকৈ সংখ্যা আমি সহজে আমি এতিয়া ইয়াত আৰু এটা কথা আহে কেতিয়াবা এতিয়া ধৰা যেনিবা এতিয়া যদি কয় তোমালোকক ইয়াত যদি আমি ঋণাত্মক সংখ্যা যাওঁ 23 ঋণাত্মক সংখ্যা হ'ব 23 হ'ব 20 কাৰণ 3 আছে ভাগ কৰোঁ গতিকে দুই কৰিলে এতিয়া 27 ঋণাত্মক সংখ্যা হ'ব 30 আৰু 16 ঋণাত্মক সংখ্যা হ'ব 20 ইয়াত চিনাক্ত কোনো প্ৰয়োজন নাই ইয়াত আমাৰ শূন্য চবতে একেই আছে ইয়াত আমি এটা কথা লক্ষ্য কৰিব লাগে শূন্য থকাৰ কোনো অংশ ডাঙৰ আমি ইয়াত কোনো অংশ ডাঙৰ 30 আৰু 30 আছে গতিকে পিছৰ কোনোবা 20 জড়িত আছে কিন্তু আমি নল'ব পাৰোঁ যেতিয়া আমি ইয়াত আমি 30 মানে আমি 30 পাতিম আমি 3 বেছিকৈ কোনোবাই 20 পাতিম আৰু 4 Saya ingin jadi jumpa ini. Dia jumpa dah apa ini dah apa dia atau you ini. Jumpa dengan soal. एक नाम से बहुत बड़ा दूध हमारे पास तो हमारे पास में लोग एक फाइव मिनट देखेगा टाइम बस मन का मन को मन का जीवन का चलिए और ठीक